নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ বহুতেই মোক ৰিকুৱেষ্ট কৰি আছিলে যে আপোনালোকৰ গ্ৰেড 4ৰ ফাইনেল কাট অফ কিমান যাব, সেই সন্দৰ্ভত আপোনালোকে ভিডিঅ' লৈ আনিবলৈ কৈছিলে। গতিকে আজি আপোনালোকলৈ মই ফাইনেল কাট অফ কিমান হ'ব সেইটো লৈ আনিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব শেষলৈকে। বন্ধুসকল, কাট অফ বস্তুটো এটা অতি কমপ্লেক্স বস্তু। ইয়াক আপুনি একদম একুৰেটলি কৈ দিয়াটো কোনো সম্ভৱ নহয় এতিয়া আগতেই। কিন্তু কিছুমান ফেক্টৰ আমি চালি জাৰি চাই আমি উলিয়াব পাৰোঁ যে কিমান কাট অফ যাব পাৰে, এটা সম্ভাৱনীয় কাট অফ আমি উলিয়াব পাৰোঁ। আৰু মই যোনটো কাট অফ দিছোঁ সেই কাট অফৰ আশে পাশে আপোনালোকৰ থাকিব পাৰে। আৰু ধৰি লওক যদি বৃদ্ধি পায় তেতিয়া +1 হ'ব, যদি কম হয় তেতিয়া -1 হ'ব। ঠিক আছে, ইমানেই ডিফাৰেঞ্চ থাকিব, 1 নম্বৰ ডিফাৰেঞ্চ থাকিব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক শেষলৈকে। আৰু এইটো ভিডিঅ'ত আপোনালোকলৈ মই ক্লাছ 10 লেভেলৰ কাট অফ লৈ আনিছোঁ, আৰু ইয়াৰ নেক্সট ভিডিঅ'টোত মই আপোনালোকলৈ ক্লাছ 8 লেভেলৰ কাট অফ লৈ আনিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাওক। আৰু এইখিনিতে আপোনালোকক জনাই থওঁ যে আপোনালোকৰ ক্লাছ 10 লেভেলত অলপ কাট অফ বেছি হ'ব এজ কম্পেয়াৰ্ড টু আপোনালোকৰ ক্লাছ 8 লেভেলৰ এক্সামতকৈ। ইয়াত বিভিন্ন ধৰণৰ ফেক্টৰ জড়িত হৈ আছে, যেনে আপোনালোকৰ যি অভাৰলেপিং হৈ আছে ক্লাছ 8 লেভেল আৰু ক্লাছ 10 লেভেলৰ। আৰু এই অভাৰলেপিংটোৱে আপোনালোকৰ ক্লাছ 8 লেভেলৰ উত্তীৰ্ণ হোৱা লোকসকলকে বেছিকৈ সুবিধা কৰিব তেওঁলোকক। গতিকে আপোনালোকে ক্লাছ 10 লেভেলত যিসকলে পাছ কৰিছে তাত এই অভাৰলেপিংটোৱে আপোনালোকক ইমান এফেক্ট নকৰে। গতিকে আপোনালোকৰ কাট অফ অলপ 1-2 মান বেছি আপোনালোকৰ হ'ব। ঠিক আছে, আৰু মই আপোনালোকৰ আগৰ কেইটামান ভিডিঅ'ত আপোনালোকক কৈ দিছিলোঁ যে আপোনালোকৰ একচুৱেলি দুগুণ প্ৰাৰ্থী আছে জানো, এইটো সন্দৰ্ভত আপোনালোকক কৈছিলোঁ যে নিশ্চয় আপোনালোকৰ দুগুণ প্ৰাৰ্থী নাই। আপোনালোকৰ পোষ্ট যিমান আছে তাৰ দুগুণ প্ৰাৰ্থী ৰিয়েল কেণ্ডিডেট নাই, তাতকৈ বহুত কম আছে। আৰু বিভিন্ন ধৰণৰ ফেক্টৰৰ ওপৰত ধৰি লওক এবচেণ্ট আছে বহুত, আৰু গ্ৰেজুৱেশ্যনৰ কাৰণে ৰিজেক্ট হৈছে, আৰু অভাৰলেপিং হৈ আছে 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ মাজত। গতিকে সেইখিনিৰ ওপৰত আপোনালোকক বহুত ডিপেণ্ড কৰি আপোনালোকৰ কাট অফখিনি মই বনাইছোঁ। আৰু সেইখিনি আগৰ ভিডিঅ'ত যদি আপোনালোকে নাই চোৱা তেনেহ'লে প্লিজ চাই ল'ব। গতিকে আপোনালোকক মই এই ভিডিঅ'টোত ডাইৰেক্ট আপোনালোকৰ কাট অফটো মাৰ্কটো আপোনালোকক কৈ দিম। গতিকে আপোনালোকে সেই অনুযায়ী চাই যাব। ঠিক আছে, আপোনালোকৰ নিজৰ নিজৰ কেটেগৰী অনুযায়ী আপোনালোকে ভালদৰে চাই যাব। আৰু মই ফাইনেল কাট অফৰ কিনাৰত ব্ৰেকেটৰ ভিতৰত লিখি দিছোঁ যে আপোনালোকৰ কিমান মাৰ্কছ আপোনালোকৰ বৃদ্ধি হ'ব আপোনালোকৰ ফাইনেল কাট অফ আৰু এক্সামৰ কাট অফৰ মাজত। গতিকে আপোনালোকে সেইমতে চাই যাব। চ' আহক এতিয়া আমি কাট অফখিনি এজ কেটেগৰী ৱাইজ চাই যাওঁ। ঠিক আছে, প্ৰথমতে চাওঁ আমি জেনেৰেল কেটেগৰী। গতিকে জেনেৰেল কেটেগৰী আপোনালোকৰ এক্সামৰ কাট অফ আছিল 79, আৰু ফাইনেল কাট অফত আপোনালোকৰ যাব 91। গতিকে ইয়াত কিমান মাৰ্কছ বৃদ্ধি হ'ব, যে 12 মাৰ্কছ বেছি হ'ব। ঠিক আছে, আৰু যে এই মাৰ্কছটো বৃদ্ধি হৈছে, কেলৈ বৃদ্ধি হৈছে মই তাক আপোনালোকক কৈ লওঁ। যে আপোনালোকক মই ধৰিছোঁ যে আপোনালোকে সকলোৱে আপোনালোকৰ ভাইভাত যিহেতু সকলোৱে ভাল হৈছে, যিহেতু ভাল কুৱেশ্যনে সুধিছে, ইমান টান কুৱেশ্যন সোধা নাই। গতিকে মই ধৰি লৈছোঁ যে আপোনালোকে এভাৰেজ 5ৰ ভিতৰত 4 মাৰ্কছ আপোনালোকে ভাইভাত পাইছে, আৰু বাকীকেইটা মাৰ্কছ আপোনালোকৰ যিহেতু পোষ্ট ৱাইজ আপোনালোকৰ দুগুণ পাছ কৰোৱা হৈছে, মানে ৰিয়েল অৰ্থত দুগুণ নহয় কিন্তু অফিচিয়েলি যিহেতু দুগুণ পাছ কৰোৱা হৈছে, গতিকে সেই অনুযায়ী আপোনালোকৰ মই এই মাৰ্কছটো ধৰিছোঁ আপোনালোকৰ ভাইভা মাৰ্কছ, আৰু যোনটো আপোনালোকৰ বৃদ্ধি হৈ থাকিব অলপ মাৰ্কছ, যিহেতু দুগুণ পাছ কৰা হৈছে, সেইটো মাৰ্কছৰ ওপৰত ডিপেণ্ড কৰি দুয়োটাই মিলাই মই আপোনালোকক কিমান বৃদ্ধি থৈছোঁ জেনেৰেল কেটেগৰীত, যে +12 মাৰ্কছ আপোনালোকে বেছি পাব লাগিব ফাইনেল কাট অফত আপোনালোকৰ নামটো আহিবলৈ। ঠিক আছে, আপোনালোকে নিশ্চয় বুজি পাইছে। আকৌ জেনেৰেল কেটেগৰী ওমেনৰ ক্ষেত্ৰত আপোনালোকৰ ফাইনেল কাট অফ যাব 80, আপোনালোকৰ এক্সামত কিমান কাট অফ আছে 68। গতিকে ইয়াতো আপোনালোকৰ +12 মাৰ্কছ আপোনালোকে ধৰিব পাৰে। আৰু SC কেটেগৰীৰ আণ্ডাৰত আপোনালোকৰ এক্সামৰ কাট অফ আছিল 73, আৰু আপোনালোকৰ ফাইনেল কাট অফ যাব কিমান 83, অৰ্থাৎ ইয়াত 10 নম্বৰ আপোনালোকে বৃদ্ধি হ'ব। আকৌ SC ওমেনৰ ক্ষেত্ৰত আপোনালোকৰ 64 কাট অফ গৈছিলে এক্সামত, গতিকে আৰু ফাইনেল কাট অফত আপোনালোকৰ যাব 75, আৰু ইয়াত মই ধৰিছোঁ +11 মাৰ্কছ বেছি হ'ব। তাৰপিছত ST প্লেনৰ ক্ষেত্ৰত 71 মাৰ্কছ গৈছিলে কাট অফ এক্সামত, আকৌ আপোনালোকৰ ফাইনেল কাট অফত কিমান যাব মাৰ্কছ 81। গতিকে আপোনালোকে +10 মাৰ্কছ ইয়াক বেছিকৈ ধৰক। তাৰপিছত আকৌ চাওঁ আমি ST প্লেনৰ ওমেনৰ ক্ষেত্ৰত কিমান আছিলে কাট অফ 62, আৰু আপোনালোকৰ ফাইনেল কাট অফ যাব 72, অৰ্থাৎ 10 মাৰ্কছ আপোনাৰ ইয়াত বৃদ্ধি হ'ব। আৰু ST হিলছৰ ক্ষেত্ৰত 63 গৈছিলে এক্সাম কাট অফ, আৰু ইয়াৰ আপোনালোকৰ ফাইনেল কাট অফ কিমান যাব 70 যাব, +7 মাৰ্কছ বৃদ্ধি পাব। আকৌ ST হিলছৰ ক্ষেত্ৰত আপোনালোকৰ ওমেনৰ ক্ষেত্ৰত এক্সাম কাট অফ গৈছিলে 56, তাৰপিছত আপোনাৰ ফাইনেল কাট অফ যাব 63, অৰ্থাৎ ইয়াতো 7 মাৰ্কছ বৃদ্ধি হ'ব। তাৰপিছত আহোঁ OBC আৰু MOBCৰ ক্ষেত্ৰত 72 গৈছিলে, তাৰপিছত আকৌ আপোনাৰ ফাইনেল কাট অফত কিমান যাব 84 যাব। OBCৰ ক্ষেত্ৰত অলপ মাৰ্কছটো অলপ বৃদ্ধি পাব, 12 মাৰ্কছ বৃদ্ধি পাব। আৰু OBC MOBC ওমেনৰ ক্ষেত্ৰত 63 গৈছিলে, তাৰপিছত আপোনাৰ 74 যাব, 11 মাৰ্কছ বৃদ্ধি পাব। EWSৰ ক্ষেত্ৰত 73,
আৰু ফাইনেল কাট অফত কিমান যাব 10 নম্বৰ বৃদ্ধি পাব অৰ্থাৎ 83 হ'ব আপোনালোকৰ কাট অফ EWSৰ ক্ষেত্ৰত ওমেনৰ ক্ষেত্ৰত আপোনালোকৰ 61 গৈছিলে এক্সামৰ কাট অফ য'ত আকৌ +9 ধৰক 70 যাব আপোনালোকৰ ফাইনেল কাট অফত ঠিক আছে তাত ফিজিকেলি ডিফাইনলি এবল আপোনালোকৰ এক্সামৰ কাট অফ আছিলে 63 তাৰপিছত আপোনালোকৰ ফাইনেল কাট অফত যাব 60 অৰ্থাৎ 7 মাৰ্কছ ইয়াত বৃদ্ধি পাব ঠিক আছে তাৰপিছত লাষ্টত এক্স ছাৰ্ভিচমেনৰ ক্ষেত্ৰত 56 গৈছিলে কাট অফ এক্সামত তাৰপিছত আপোনালোকৰ 5 নম্বৰ বৃদ্ধি পাব অৰ্থাৎ 61 পালেও আপোনালোকে এক্স ছাৰ্ভিচমেনসকলে চাকৰি পাব ঠিক আছে আৰু আপোনালোকে কিমান পাম বুলি ভাবিছে এক্সপেক্টেড সেইটো মোক কমেণ্ট ছেকশ্যনত জনাব আৰু এই কাট অফৰ আশে পাশে থাকিব কাট অফ আৰু হয়তো মিলি যাবও পাৰে ইমানটো হৈ যাব পাৰে কিন্তু ধৰি লৈছোঁ যে 1 নম্বৰ পৰা 2 নম্বৰ অতি বেছি 2 নম্বৰ হ'বগৈ পাৰে তাৰ আশে পাশে থাকিব গতিকে আৰু মোৰ মতেতো ইমানখিনিয়ে কাট অফ হ'ব লাগে মই কোৱা মতে কাট অফ হ'ব লাগে কিন্তু ইফাল হ'লেও 1 বা 2 বেছি হ'ব ঠিক আছে গতিকে আপোনালোকে কমেণ্টত জনাব আপোনালোকে কিমান পাম বুলি ভাবিছে এক্সামত আৰু ভাইভাত আপোনালোকে 4 ধৰিব ঠিক আছে আৰু আপোনালোকৰ নেক্সট মই ভিডিঅ'টোত ক্লাছ 8 লেভেলৰ কাট অফ লৈ আনিম গতিকে আপোনালোকে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু আজি যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰি দিব চ' আজিলৈ ইমানখিনি কথা আছিলে চ' থেংক ইউ